Hello guys, welcome back to our channel. Eta notun video loi apnalokok swagaram jalaisu. Mur hatot etu ase ki apnaloke gome paise. Moi ya history tu koisu robo. Mane moi jetia 2007 ot Delhi t asilu. Tetia mur mane সাংঘাতিক jaundice hoisile. Pura সাংঘাতিক mane ebu pura halodia hoisile, soku toko edom dakula type hoi goisile. Tar pisot moi saline teline lolu ebilak doctor chikitsa bo kori asilu bo. Tothapiu mane eitu bostu apuna ki boli koy বন আমলখি তো এটু খাই মানে মায়ে আপোনাৰ তাল মিশ্ৰি লগত এটু মানে পিছি পুৰা ৰাতিপুৱা মোক খুদা পেটত খুৱাইছিলে তো বহুত মানে ভাল পাইছিলো মই নিজে ভাল পাইছো তো আপোনালোকৰ মাজে মাজে খাব পাৰে হয় যোনটো আপোনাৰ অকল জন্ডিস বুলি নহয় লিভাৰ মানে লিভাৰ জন্ডিসৰ পেটৰ বিভিন্ন ধৰণৰ মানে ধৰক গেষ্ট্ৰিক হয় মাজে মাজে এতিয়াও মই কেতিয়াবা খাও মাঝে মাঝে তেওঁ এতিয়াও কেয়ার করে নিজৰ তো ভাবিছো আজি অলপ খাই দিও ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰো মানে কেনেকে কি কৰে আৰু এইটো নো সাইড এফেক্ট কোনো সাইড এফেক্ট নাই কিয়নো এইটো বনৌষধি হয় এই বিলাকো যায় এই খিপা বিলাকত বেছি থাকে আৰু ইয়াত সব আমলখি নিচিনা থাকে সৰু সৰু বন আমলখি বুলি কয় ইয়াত এনেকে আমলখি নিচিনা থাকে দেখিছে এনেকে সৰু সৰু এই গছটো এনেকে চিনি পাব এনে পাত কিলা মানে আমলখি নিচিনা কিন্তু তাৰ তলত নহয় এনেকে আমলখি নিচিনা সৰু সৰু থাকে কি হয় পানী ৰকমান উতলাই ললে ভাল কিবা কিবি থাকে আমি ৰেচিপিটো শেয়াৰ কৰিম নহয় তেতিয়া কেনেকে বনাও গৈ যাব ঠিক আছে আৰু আজি তো বিশ্বকৰ্মা পূজা তো সকলোকো কি আছে তো আজি তো বিশ্বকৰ্মা পূজা তো সকলোলে মানে হ্যাপি বিশ্বকৰ্মা পূজা তেও বাইক সাইক ধুলুৱে বাইক সাইক ধুক কি আছে সব ধুই দিও মই টিভি সিবি সব ধুই দিলো নহয় টিভিটো মানে একদম হাই দিলো আৰু টিভি সিবি বলা বাইকো ধুলু দেই বাইকখন পুৰণা হল তথাপি ধুলু 14 বছৰ ৰানিং হল বিলাক ধুৱে লোহা জাতীয় বস্তু বিলাক ধুৱে প্লাষ্টিক টিভিও ধুব লাগে ধুব নালাগে মহাইব লাগে ধুৱে নহয় টিভি তুমি কি হুপন দি নেকি তোমাক কৈছো টিভিটো ধুই দিবা নেকি মানে ওয়াশিং মেচিনত যে হিকুবা ভৰাই দিয়ে কাপোৰ ভৰাই দিয়ে পানী ছটিয়াই সাফা কৰা বুলি ক'লা পানী ছটিয়াই এনেকে পানীটো ছটিয়াব পূজা অকমান ছটি দিব কৈছো অকমান এনেকে দিলে একো নহয় কেল নপয় সব ৰেচিপিটো শেয়াৰ কৰো ও সোৱা তোমাৰ আশা খাইলে এতিয়া আমি এনেদৰে পাতখিনি হিপাৰ লগতে ভালদৰে ধুই লম মই একেবাৰে দুবাৰমান ধুলোৱে কিন্তু আপোনালোকক আৰু এবাৰ দেখাবলৈ মই এনেদৰে ধুই লৈছো ভালকে এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত তাক আমি পিছি লম এটো পিছুতে আমি অকমান পানীও দি লম যাতে পিছিবলৈ বেছি ভাল হয় আৰু তাৰ পিছত আৰু যোনখিনি প্ৰসেস আছে গোটেই প্ৰসেস কেনেকৈ খাব লাগিব কেনেকৈ বনাব লাগিব গোটেইখিনি কথা এইটো ভিডিওতে শেয়াৰ কৰিম ভিডিওটো সম্পূৰ্ণভাৱে চাব বহুত লাভদায়ক হ'ব বহুত বেনিফিশিয়াল হ'ব ইভেন্টস কি কৈছা তুমি এবালে চোৱা পুৰা মাইক টেষ্ট কৰি আছে দেখিছা নাই আপোনালোকে থু নলগা দেখা বেয়া হৈ যাব সদায় মানে কৈ থাকে মাইকটো লাগে আমাৰ দেখে যে নতুনকে আমি আনিছো মাইকটো আজি তাক তুমি কি কইলা আজি ৰাতিবা কৈ দিয়া কইলো কি কইলা কোৱা আকৌ এফালে চোৱা হেৰে সুমা খাব নালাগে হেল্ল কি কইলা ৰাতিবা কৈ থি what god কি কইলা এটা সাইকেল চলালো ধুলা না সাইকেলখন সাইকেলটো ধুলু পূজা কইলা না পূজা কৰিলো বিশ্বকৰ্মা যে এটো কাৰণে হি ৰাতিবা কই দিয়ে সাইকেলখন ধুলে কিন্তু মই বাইকখন ধুৱা নাই এতিয়া যাও মই ৰাইজ বাইকখন নুংগৈ দেই এয়া বাইকখন ধুই ললো মই আৰু বাবুৱে সাইকেলখনো ধুই দিলে ইমানে আমনি কৈছে ন সাইকেল দম ৰাতিপুৱা একদম 6:30 বজাতে শুই উঠি ডাইৰেক্ট সাইকেলে ধুইছে আৰু যেহেতু আজি বিশ্বকৰ্মা পূজা হেকাৰণে আমাৰ যিখিনি সৰু সৰু বস্তু আছে আমি ধুই পখালি সাফ চিকুণ কৰি ললো এতিয়া জুসটোৰ কাৰণে ইয়াত অকমান পানী দি আমি মিক্সাৰ গ্ৰাইণ্ডাৰত পিছি ললো এতিয়া আমি এটো অকমান গৰম কৰি লম মানে যদি কিছুমান পেস্টিসাইড কাৰণ এটো ভুই আমলখি হয় মাটিৰ তলত যিমানে সফা কৰো কিবা আমাৰ চকুত মনিব নোৱাৰা বস্তু থাকিব পাৰে হেকাৰণে যদি আমি গৰম কৰি দিও নহয় হেখিনি গুটেখিনি ধ্বংস হৈ যায় এতিয়া সক এটো ৰেডিয়ে হৈ গল কপলে গলে আৰু ইয়াৰ যোনটো গুণাগুণ আছে নহয় বহুত আছে এটো বনৌষধিত আয়ুৰ্বেদিকত বহুত ইউজ কৰা হয় আৰু লিভাৰৰ কাৰণে তো এক নম্বৰ যিকোনো ধৰণৰ লিভাৰৰ প্ৰবলেম ফেটি লিভাৰ হওক লিভাৰ সৰাইছিছ হওক কিবা হওক ইনফ্লেমেশন হওক মানে ভিতৰত গুটেইখিনিত বহুত ভাল কাম কৰে জন্ডিসৰ পৰা আদি কৰি মানে লিভাৰৰ লগত জড়িত প্ৰত্যেকটা কামত অকল লিভাৰ বুলি নহয় আপোনাৰ ওভাৰঅল হেলথৰ কাৰণে বহুত ভাল ডিঙিৰ বিষ তাৰ পিছত এইবিলাক এপেন্ডিক্সৰ কাৰণে বা গোল্ড ব্লাডাৰ এইবিলাক বহুত গুণাগুণ আছে আপুনি চাব সাৰ্চ কৰি আপুনি পাই যাব এটো এনেকে খাব পাৰে খালি পেটত আৰু যদি আপুনি এনেকে খাব নোৱাৰে অকমান মিশ্ৰি দিও মানুহে খায় এতিয়া যেনেকে আপুনি ভাল পায় তেনেদৰে খাইছক এইবিলাক বনৌষধি হয় কোনো সাইড এফেক্ট নাই আৰু বহুত বেছি ভাল আমাৰ তেওঁটো খাই মাজে মাজে কাৰণ তেওঁ আগতো খাইছে যেতিয়া তেওঁ বেমাৰ পৰিছিল হেকাৰণে আমি গম পাওঁ আৰু এইটো তেওঁ শৰ্টটো ৰেডি কৰি দিলো ৰন থন গাইজ পুৰা খাই দিও অকমান থৈ দিবা মই খাম অকমান থৈ দিবা মুলে
খাবলে ভাল নালাগে বাৰু অকমান মিশ্ৰি দিলে টেষ্টটো ভাল হৈ যায় ঠিক আছে এখন তুমি খাই দিবা মোলে থৈ দিয়া আৰু অকমান খাই দিয়া অকমান মোলে থৈ দিয়া মজা যে নহয় আৰু পুৰা লিভাৰ এতিয়া ধুনীয়া হৈ যাব ডিটক্স কৰি আছে তেওঁ ৰন থন থন গাইজ লিভাৰে ক'ব এতিয়া নহয় মানে লিভাৰটো ডিটক্স কৰি আছে তেওঁ এইটো হাতী তোমাৰ কাৰণে ভিডিঅ' কৰি দিছে দেই আজি হাতী এটা লগ পালোঁ দেই কেইবছৰ হ'ল ইয়াত 45 আৰু ডাঙৰ হ'ব আছে তেন্তে ন হয় তুমি নিজে বাইকখন চলাব নোৱাৰা কেনেকুৱা কৰি আছে ঘাটৰা বাইকখন আহিবই মন নাযায় এখন বাইকত এইয়া চব পানী চব ৰাস্তাত উঠিবলৈ কিমানখিনি আছে নাই এইখন দীঘল হয় বহুত পানী বাঢ়িছে পুৰা ফুল হৈ গৈছে পানী দেই এইটো ৰাস্তা নৈ কাষৰ ৰাস্তা এইটো